Hello friends, মই এতিয়া আছো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটীত আৰু মই এতিয়া এয়াৰপৰ্টৰ ভিতৰলৈ সোমাই যাম। ভিতৰত সোমোৱাৰ আগতে মোৰ এয়াৰ টিকেট আৰু আইডি প্ৰুফ দেখাব লাগিব। এয়াৰ টিকেট আৰু আইডি প্ৰুফ দেখালেহে মোক ভিতৰত সোমাবলৈ দিব আৰু মই সোমাই মোৰ বেগটো দি দিলোঁ। মোৰ এয়াৰ হ'ল ইণ্ডিগো, তাতে দি দিলোঁ বেগটো আৰু বেগটো সিল কৰি দিব। সিল কৰি দিয়াৰ পাছত ইয়াতে বেলেগ মানে পাৰ্ট আছে, যেনেকৈ এয়াৰ এছিয়া, ভিস্তাৰা, এয়াৰ ইণ্ডিয়া, তাৰপিছত ইণ্ডিগো। মই ইণ্ডিগোত যাম, চ' মোৰ বেগেজ দি দিম ইণ্ডিগোত। বেগেজটো দি দিয়াৰ পাছত মোক কি দি দিব? মোক দি দিব বৰ্ডিং পাছ। বৰ্ডিং পাছ নহ'লে মই উৰাজাহাজত উৰা মাৰিব নোৱাৰিম। আৰু মই বেগেজ দি দিলোঁ, দি দিয়াৰ পাছত মোক বৰ্ডিং পাছ দি দিলে আৰু এতিয়া বৰ্ডিং পাছ লৈ মই যাম ছিকিউৰিটি চেকিঙত। ছিকিউৰিটি চেকিঙত ইলেক্ট্ৰনিক বস্তু যি আছে গোটেইখিনি ট্ৰেড দিব লাগে আৰু মোৰ নিজকে চেক কৰিব আৰু বস্তুখিনি চেক কৰিব কি আছে। বেলেগ বস্তু হ'লে সোমাব নিদিয়ে। তাৰপিছত চেক কৰি মই সোমাই আহিলোঁ ভিতৰলৈ। বৰ্ডিং পাছত আপুনি গোটেইখিনি ইন ডিটেইলছ পাই যাব। গেট নাম্বাৰ, ছিট নাম্বাৰ, টাইমিং, চব উৰাজাহাজৰ গেটবোৰ বেলেগ থাকে। মোৰ গেট নাম্বাৰ 6 আৰু মই গেট নাম্বাৰ 6ৰ ভিতৰলৈ সোমাই আহিলোঁ। মই আজি অকলে যাত্ৰা কৰি আছোঁ গুৱাহাটীৰ পৰা কলিকতালৈ আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই। মই গম পাওঁ আজিকালি চবে ফ্লাইটত অহা যোৱা কৰে, বাট এতিয়ালৈকে যিসকলে যোৱা নাই সিহঁতৰ বাবে মানে ফাৰ্ষ্ট টাইম যিসকলে যাব অলপ হ'লেও মোৰ ভিডিঅ'টো চাই কেনে কিবা গম পাব, অলপ আইডিয়া পাব যে কেনেকৈ কি কৰিব লাগে সেইখিনি গম পাব। আৰু আমাৰ ইমান ধুনীয়া অসমৰ গুৱাহাটী এয়াৰপৰ্টটো যিসকলে দেখা নাই এতিয়ালৈকে মোৰ ভিডিঅ'ৰ থ্ৰুত চাব পাৰিব, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু এটা কথা, আমি যেতিয়া বাছত ট্ৰেভেল কৰোঁ বা ট্ৰেইনত ট্ৰেভেল কৰোঁ বা কোনোবা কাৰোবাক এৰিবলৈ বাছ ষ্টেচন বা ট্ৰেইন ষ্টেচনলৈ যাব পাৰোঁ, বাট এয়াৰপৰ্টৰ ক্ষেত্ৰত তেনেকুৱা নহয়। এয়াৰপৰ্টৰ ক্ষেত্ৰত আপোনাৰ উৰাজাহাজৰ টিকেট থাকিলেহে আপুনি এয়াৰপৰ্টখন চাব পাৰিব, নহ'লে নোৱাৰি। বৰ্ডিং পাছ দেখুৱাৰ পাছত ইণ্ডিগোৰ AC বাছত মোক উঠাই লৈ আহি মোৰ উৰাজাহাজৰ ওচৰত নমাই দিলে। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। Myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set the rewind. ইণ্ডিগোত দুটা চিৰি লগোৱা হৈছে, আগফালে আৰু পাছফালে। মই লাইনত থিয় হৈ গ'লোঁ আৰু আগফালে এতিয়া ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আহি মই মোৰ ছিটত বহি গ'লোঁ আৰু বহি ছিট বেল্ট লগাই ল'লোঁ। আৰু এইফালে এয়াৰ হোষ্টেজে বুজাই আছে যে ফ্লাইটত কি ৰুলছ ৰেগুলেশ্যন আছে। যেতিয়া ফ্লাইটটো টেক অফ কৰিব, মানে উৰাজাহাজটো উৰা মাৰিব, তেতিয়া কি কৰিব লাগে? ছিট বেল্ট লগাই ল'ব লাগে, উইণ্ড' ছিট খুলি দিব লাগে। আপোনাৰ তাত যদি ইলেক্ট্ৰনিক কিবা বস্তু থাকে, মোবাইল, লেপটপ, সেইবোৰ ছুইচ অফ কৰি দিব লাগে বা ফ্লাইট মুড কৰি দিব লাগে। আৰু এতিয়া আমাৰ উৰাজাহাজটো উৰা মাৰিব ৰানৱেৰে। আৰু ৰাতিৰ ভিউ চাওক কি ধুনীয়া লাগি আছে। মোবাইলত ইমান কেপচাৰ ভাল নালাগে, বাট নিজ চকুৰে চালে মজা লাগে। লাহে লাহে উৰাজাহাজটো উৰা মাৰি আকাশৰ ওপৰলৈ গৈ আছে আৰু তলৰ গোটেইখিনি বস্তু সৰু সৰু দেখা গৈ আছে। যেনেকুৱা লাইট লগাই থৈ দিয়া গৈছে তলৰখিনি, ইমান ধুনীয়া লাগি আছে।
ঘণ্টাৰ ভিতৰতে আমাৰ উৰাজাহাজ গুৱাহাটীৰ পৰা কলিকতালৈ লেণ্ড কৰিয়ে দিলে। চাওক, আহিয়ে পালোঁ আৰু। আহি পোৱাৰ পাছত ওলাই কেনে এতিয়া মোৰ বেগটো কালেক্ট কৰি ল'ম। বেগটো বেলেগ বেলেগ বেল্টত থাকে। মোৰ বেল্ট নাম্বাৰ 4ত আছে আৰু মই বেল্ট নাম্বাৰ 4ৰ পৰা মোৰ বেগটো লৈ ল'ম। আৰু এতিয়া এই বেল্ট নাম্বাৰ 4ত আহি গ'লোঁ আৰু ইয়াতে আহি কেনে মই পাই গ'লোঁ মিষ্টাৰ দত্তক। মিষ্টাৰ দত্ত দিল্লীৰ পৰা কলিকতালৈ আহিছে আৰু এতিয়া আমি বেগটো লৈ কেনে ইয়াৰ পৰা ওলাই যাম। এতিয়া আমি বেগেজ লৈ লোৱাৰ পাছত আহি গ'লোঁ এয়াৰপৰ্টৰ বাহিৰলৈ আৰু কেব লৈ হোটেললৈ যাওঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টাটা।